এই অনুষ্ঠানত উপস্থিত আমাৰ এছেম্বলিৰ সন্মানীয় সদস্যসকল, সন্মানীয় পিতৃ মাতৃসকল, উপস্থিত আমাৰ মিডিয়া বন্ধুসকল, প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়াৰ আমাৰ সাংবাদিক বন্ধুসকল, এই বিদ্যালয়ত আমি আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ পাই আমি নথৈ আনন্দিত। আজি এই যি প্ৰয়াস, এই প্ৰয়াসৰ কাৰণে আমি নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ পৰিয়ালৰ হৈ তথা এই এলাকাৰ সমূহ ৰাইজৰ হৈ মাননীয় অসমৰ মুখ্যমন্ত্ৰী, মাননীয় শিক্ষামন্ত্ৰী আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলে এই গুণোৎসৱে গুণগত শিক্ষাৰ যি মানদণ্ডত এটা বিশেষ পদক্ষেপ বুলি আমি ভাবোঁ আৰু এটা নতুন গতি দিব, এটা নতুন মাত্ৰা দিব বুলি আমি বিশ্বাস কৰিছোঁ। ইতিমধ্যে আমি এই গুণোৎসৱৰ কাৰণে সম্পূৰ্ণ সাজু হৈ উঠিছোঁ আৰু আজি আনুষ্ঠানিকভাৱে এই গুণোৎসৱৰ পতাকাখন উত্তোলন কৰি গুণোৎসৱ শুভ উদ্বোধন হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ।